নমস্কাৰ বনদৰৱৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই ভিডিঅ'সমূহৰ উদ্দেশ্যই হৈছে আমাৰ ঘৰৰ আশে-পাশে থকা বনদৰৱৰ বিভিন্ন গুণৰ সম্পৰ্কে আপোনালোকৰ আগত আলোচনা কৰা। গতিকে এই ধৰণৰ বিভিন্ন ভিডিঅ' পাই থাকিবলৈ বনদৰৱ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ বহুমূত্ৰ বা মধুমেহ ৰোগৰ সম্পৰ্কে, যাক ইংৰাজীত ডায়েবেটিছ বুলি কোৱা হয়। ই হৈছে এটি হৰম'নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে 40-উৰ্ধ্বৰ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। মানৱ শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত অগ্নাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰিলে অথবা শৰীৰে উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হ'লে এই ৰোগ হয়। এই ৰোগ চিকিৎসাৰ দ্বাৰা আৰোগ্য বা নিয়ন্ত্ৰণ হয় যদিও ইয়াৰ চিকিৎসা বহু দীঘলীয়া। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ নানা ধৰণৰ জটিলতা, দেহৰ কোষৰ লগতে অংগসমূহো বিকল হ'ব। ডায়েবেটিছ ৰোগৰ বিষয়ে গম পাবলৈ আমি এই লক্ষণসমূহৰ বিষয়ে জানিব লাগিব। প্ৰথম কথা হ'ল, আমাৰ শৰীৰটো খুব দুৰ্বল অনুভৱ হ'ব। সামান্য পৰিমাণতে আমাৰ ভাগৰ লাগিব, হাত ভৰি জিনজিনাব, কাটিলে বা যিকোনো কাৰণত হোৱা ঘাঁ সোনকালে নুশুকাব আৰু দৃষ্টিশক্তি ক্ৰমান্বয়ে কমি যাবলৈ ধৰিব। শৰীৰৰ ওজন কমি যাব, খুব পিয়াহ লাগিব বা ভোক লাগিব, সঘনাই প্ৰস্ৰাৱ কৰিব লাগিব। এইবোৰ লক্ষণে যেতিয়া আপোনালোকৰ আগত ধৰা দিব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব যে এয়া ডায়েবেটিছ বা মধুমেহ ৰোগৰ লক্ষণ। এনেবোৰ লক্ষণে দেখা দিলে তৎক্ষণাত আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব। মন কৰিবলগীয়া কথা যে ৰোগৰ আৰম্ভণিতে এই লক্ষণসমূহক গুৰুত্ব নিদিয়াৰ পৰিণতিতেই ৰোগীৰ শৰীৰত ডায়েবেটিছ ৰোগে জটিল ৰূপ ধাৰণ কৰিবলৈ সুবিধা পায়। কিন্তু আৰম্ভণিতে ৰোগ নিৰ্ণয় হ'লে চিকিৎসকৰ দ্বাৰা ৰোগীৰ অৱস্থা সংকটজনক নোহোৱাকৈ ৰাখিব পাৰি। মধুমেহ বা ডায়েবেটিছ হ'লে আমি কিছুমান ঘৰুৱা বনদৰৱৰ দ্বাৰাও নিৰাময় কৰিব পাৰোঁ। তাৰেই কেইটামান বিধি আপোনালোকৰ আগত আজি আগবঢ়াব বিচাৰিছোঁ। প্ৰথমতে হ'ল, শগুনী লতা ৰসৰ লগত মৌজোল মিহলি কৰি খালে যথেষ্ট সুফল পোৱা যায়। দ্বিতীয়তে ত্ৰিফলাৰ কথা কওঁ। ত্ৰিফলা আৰু মৌজোল মিহলি কৰি খালেও সুফল পোৱা যায়। তৃতীয়তে কলাজামুৰ গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে 10-15 দিনতেই সুফল পোৱা যায়। চতুৰ্থতে হ'ল, বহুমূত্ৰ ৰোগ হ'লে পানী খুব পিয়াহ লাগে। পিয়াহ লাগিলে নেমুৰ ৰস মিহলি কৰি চৰ্বত বনাই খাব লাগে। পঞ্চমতে কেঁচা শিমলুৰ শিপা গুড়ি কৰি মৌৰ লগত মিহলি কৰি খালে বহুমূত্ৰৰ ৰোগ ভাল হয়। ষষ্ঠতে আমলখিৰ ৰস আৰু মৌজোল মিহলি কৰি খালে বহুমূত্ৰৰ ৰোগ আৰোগ্য হয়। কেঁচা বিলাহী চালাড হিচাপে খালেও বহুমূত্ৰৰ ৰোগ আৰোগ্য হয়। অষ্টমতে কলাজামুৰ ৰস আৰু আমৰ ৰস মিহলি কৰি খালে বহুমূত্ৰৰ ৰোগ ভাল হয়। নৱমতে টেঙেচি টেঙাৰ পাতত দি খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়। বহুমূত্ৰ ৰোগীৰ সঘনাই প্ৰস্ৰাৱ কৰিব লাগে। গতিকে যদি আমি 2টাকৈ আপেল দিনত খাব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই প্ৰস্ৰাৱ কমকৈ লাগে। ইয়াৰ উপৰিও গাজৰৰ ৰস আৰু পালেং শাকৰ ৰস খালে আমাৰ বহুমূত্ৰৰ ৰোগ আৰোগ্য হয়। ইয়াৰ উপৰিও অশোক গছৰ শুকান ফল আমি যদি খাওঁ, তেতিয়াও বহুমূত্ৰৰ ৰোগ ভাল হয়। ছাল কোমোৰাৰ ৰসৰ লগত যদি আমি জায়ফল মিহলি কৰি খাওঁ, তেতিয়াও বহুমূত্ৰৰ ৰোগ আৰোগ্য হয়। ৰাতি আমি আটলাছ ফলৰ ছাল পানীত তিয়াই সেই পানী ৰাতিপুৱা খাব লাগে আৰু তেতিয়া এই বহুমূত্ৰৰ ৰোগ ভাল হয়। তদুপৰি মদাৰ গছৰ শিপাৰ ৰস ভালদৰে খুন্দি লৈ তাৰ ৰস যদি আমি নিয়মীয়াকৈ খাওঁ, তেতিয়াও আমাৰ বহুমূত্ৰৰ ৰোগ ভাল হয়। ইয়াৰ উপৰিও পকা জাহাজীৰ কল, মৌজোল,
সমপৰিমাণৰ কুঁহিয়াৰ ৰস আৰু কেঁচা আমলখিৰ ৰস যদি মিহলি কৰি খাওঁ তেতিয়াও আমাৰ বহুমূত্ৰ ৰোগ আৰোগ্য হয়। তিতাকেৰেলা ডায়েবেটিছ ৰোগৰ কাৰণে খুব উপকাৰী। তিতাকেৰেলাৰ 3টা ভালদৰে খুন্দি যদি তাৰ ৰস উলিয়াই আপোনালোকে এসপ্তাহমান খাই এই ৰোগ আৰোগ্য হয়। ৰহৰ দাইলৰ পাতৰ ৰসটো ডায়েবেটিছৰ কাৰণে খুব উপকাৰী। এই পাতৰ ৰস 50 গ্ৰামমান উলিয়াই দিনে 2বাৰমানকৈ যদি আমি 10 দিন খাব পাৰোঁ তেতিয়াহ'লে এই মধুমেহ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ। বহুমূত্ৰ বা ডায়েবেটিছ ৰোগ হৈ থাকিলে আমি কিছুমান খোৱা বস্তুৰ পৰা আঁতৰত থাকিব লাগে। যেনে ধৰক চেনি, গুড়, কুঁহিয়াৰ, নতুন চাউলৰ ভাত, ঘিউ, ময়দা, মিঠাজাতীয় বস্তু এইবিলাক খোৱাৰ পৰা আমি বিৰত থাকিব লাগে। তদুপৰি ৰঙালাও, দৈ, কচু, আলু এইবিলাক মধুমেহৰ কাৰণে অপকাৰী। ইয়াৰ উপৰিও আঙুৰ, কিচমিচ, চৰ্বত, কল এইবিলাক খোৱাও মধুমেহৰ কাৰণে বেয়া। মধুমেহ হৈ থাকিলে অৱশ্যে আমি কিছুমান বস্তু খাব পাৰোঁ। যেনে ধৰক নেমুৰ ৰস, কলডিল, বিলাহী, কলাজামু, অমিতা, ফুলকবি, কমলা টেঙা, নাচপতি, ৰন্ধা কবি, টেঙেচি টেঙা, তৰুৱা, কদমৰ বাকলিৰ ৰস, মহানিম আৰু বাকলিৰ ৰস, সৰিয়হ শাক, তিয়ঁহ, ধনিয়া, বেতগাজ, পালেং শাক আদি এইবোৰ যদি আমি খাই থাকোঁ আমাৰ মধুমেহ ৰোগ হৈ থাকিলে একো অপকাৰ নকৰে। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। বনদৰৱৰ নতুন নতুন গুণৰ সম্পৰ্কে জানিবলৈ আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে ফেচবুকত চাই আছে পেজটি ফ'ল' কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।